অসমৰ এখন উল্লেখযোগ্য ঠাই জাতিংগা, যিখন গাঁও ডিমা হাছাও জিলাত অৱস্থিত। এই গাঁওখনত হাজাৰ হাজাৰ পৰিভ্ৰমণকাৰী চৰাই আহি ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰে। আচলতে এই গাঁওখনত প্ৰতি বছৰৰ ছেপ্টেম্বৰ আৰু নৱেম্বৰ মাহত বহু দূৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ পৰিভ্ৰমণকাৰী চৰাই আহি ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰে। এই চৰাইসমূহে জোৰেৰে আহি ঘৰৰ ৱালত বা গছত খুন্দা মাৰি নিজকে আত্মহত্যা কৰে। এই ঘটনাটো সংঘটিত হয় সন্ধিয়া 7 বজাৰ পৰা ৰাতি 10 বজালৈকে। আৰু আটাইতকৈ আচৰিত কৰি তোলা কথাটো হৈছে যে ই কেৱল পূৰ্ণিমা ৰাতিহে সংঘটিত হয়। বৈজ্ঞানিকসকলে ইয়াৰ সম্ভেদ উলিয়াবলৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি ইয়াৰ সঠিক তথ্য বা ৰহস্য ফাদিল কৰিবলৈ সক্ষম হোৱা নাই। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছা, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। বন্ধুসকল, এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।